Waste another day, eyes on my display. You say we need a change and I feel that you mean it. You mean. নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল মনুষ্যলৈ। আজি কোনো টেকনিকেল ভিডিঅ' নহয় আৰু আজি কোনো আনবক্সিঙৰ ভিডিঅ' নহয়। আজি আমি লগ কৰিব গৈছোঁ, আপোনালোকে সকলোৱে চিনি পাই চাগে, আমাৰ অসমীয়াৰ জনপ্ৰিয় ইউটিউবাৰ নেক্সট লেভেল মানে বিকাশ দা। হয়, আপুনি ঠিকেই আনিছে। আজি আমি লগ কৰিব গৈ আছোঁ বিকাশ দাক। বিকাশ দা আছে ডিগবৈত বৰ্তমান। আমি ভালকৈ গম নাপাওঁ, তথাপি আমি ইনষ্টাগ্ৰামৰ ষ্টৰিজ চাই আহিছোঁ। এতিয়া লগ পাওঁ নে নাপাওঁ নাজানো। আপোনালোকে যদি এই ভিডিঅ'টো চাব পাৰিছে তেন্তে নিশ্চয় লগ পোৱা দেখিব। তো বলক তেন্তে আমি একেবাৰে গৈ ডিগবৈত লগ কৰি আছোঁ আপোনালোকক। বিকাশ দাক লগ কৰোঁগৈ ডিগবৈত যাক। বুলি কি কল আহিছিলে দাদা? টিপা মাৰিছিলোঁ কিন্তু নাপালোঁ লগ সিহঁতক। সিহঁতি গৈ আছে বোলে টিলিঙা মন্দিৰ। আকৌ আমি টিলিঙা মন্দিৰ যাম। আজি বহুত ঘূৰাই দিছে মানে সিহঁতি। আমি গোটেই ডিগবৈ ঘূৰিলোঁ কিন্তু বিকাশ দাৰৰ ৰুম বিচাৰি নাপালোঁ। তথাপি আমি আকৌ এতিয়া গৈ আছোঁ টিলিঙা মন্দিৰ গৈছোঁ। টিলিঙা মন্দিৰ চামগৈ এতিয়া, তাত চাওঁ লগ পাম নে নাই। তো টিপাম নগ'লোঁ, বহুত দূৰ বোলে, এবাৰ উঠিবলৈ বহুত ভাগৰ লাগে। সেইকাৰণে আপোনালোকে যদি কেতিয়াবা টিপাম আহে তেন্তে অলপ এনাৰ্জি ড্ৰিংকটো খাই আহিব, কাৰণ এনাৰ্জি ড্ৰিংকটো খাই আহিলে আপুনি এনাৰ্জি পাব ওপৰলৈ উঠিবলৈ। আমি কিন্তু নোৱাৰিলোঁ, মোৰ সাহস নাই ইমানখিনি, মই উঠিব নোৱাৰোঁ, ভাগৰ লাগিছে। সেইকাৰণেই আপোনালোকে ইয়াত খোৱাৰ ব্যৱস্থাও আছে, ইয়াত পাৰিব। চ' এতিয়া আমি গৈ আছোঁ টিলিঙা মন্দিৰ। তো বলক একবাৰ টিলিঙা মন্দিৰ লগ। চ' ফাইনেলি আমি পালোঁহি তিনিচুকীয়া টিলিঙা মন্দিৰ আৰু বিকাশ দাদালৈ ৰখি আছোঁ। এতিয়ালৈকে বিকাশ দাদা বৰ্তমান আহি পোৱাহি নাই আৰু বিকাশ দাদাক লগ কৰিব গ'লোঁ। ফাৰ্ষ্ট গ'লোঁ ডিগবৈ পূৰা ঘূৰিলোঁ, ডিগবৈ গলি ঘূৰিলোঁ কিন্তু তথাপি দেখি নাপালোঁ। তাৰপিছত গ'লোঁ আকৌ এটাম গ'লোঁ, টিপামতো লগ নাপালোঁ। কিন্তু এতিয়া আহিছোঁ আকৌ আমি তিনিচুকীয়াৰ টিলিঙা মন্দিৰ অহাৰ বিকাশ দাৰ ইনষ্টাগ্ৰাম ষ্টৰিত দেখিছিলোঁ যে সিহঁতে টিলিঙা মন্দিৰ আহিছে। সেইটোকে আকৌ আমি টিলিঙা মন্দিৰ আহিলোঁ। বহুত ভাগৰ লাগিছে আজি বাইক চলাই, তথাপি উপায় নাই, ইমানখিনি কষ্ট কৰিবই লাগিব যেতিয়া লগ কৰিব মন আছে। চাওঁ কিমান দেৰি আহি পায় সিহঁতি, আমি ৰখি থাকোঁ যেতিয়ালৈকে নাহে তেতিয়ালৈকে। তাৰপিনে আমাৰ দাদাটো যে কিবা ক'ব নেকি আজি যে ইমান ঘূৰিলোঁ আমি? মানে টিপামত গ'লোঁ, তাৰপিছত বাকৰিয়াত আহিছোঁ, ডিগবৈ গৈছিলোঁ, ডিগবৈত লগ নাপালোঁ, গুৱাহাটী আহিলোঁ আৰু সেইকাৰণে এতিয়া ৰখি আছোঁ কিমান দেৰি হয় চাওঁ। চ' আমি ভিডিঅ'টো ইমান কষ্ট কৰি বনাই আছোঁ, সেইটোকে আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক আৰু ভিডিঅ'টো মৰম দিব বুলি মই আশা কৰোঁ। এতিয়া বোলো এতিয়া বিকাশ দাদি যেতিয়ালৈকে নাপায় আমি তেতিয়ালৈকে ৰখি থাকোঁ। চ' ফাইনেলি বিকাশ দাদাক লগ পাই গ'লোঁ। আহিলোঁ আৰু একদম আজি বতৰটো বিৰাট ঠাণ্ডা লাগিছে। ৰাতিপুৱা ভাবিছিলোঁ বৰষুণ দিব, কিন্তু ভালে আহিবলৈ টিলিঙা মন্দিৰ এতিয়া ভিতৰত যাওঁ। বিকাশ দা ভাল লাগিলে ভাই, নাইচ টু মিট ইউ, ভাল লাগিলে। বিকাশ দা বিখ্যাত কেমেৰা আহক দৰ্শনটো কৰি লওঁ। ভিডিঅ' বনাই আছোঁ। এটি বিকাশ দা ফাইনেলি বিকাশ দাৰ ভিডিঅ' বনাই আছে। ফাইনেলি লগ পাই গ'লোঁ বিকাশ দাদক। বহুত ৰাতি হৈ গ'লগৈ। বিকাশ দাৰ লগত অলপ আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। এটা ভিডিঅ' বনাই ফাইনেলি বিকাশ দাই আমাৰ ফাইনেলি আহি পালোঁ। পাঠ্যক্ৰম চেনেলটোৰ নাম টেকনিকেল মনোজ। আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু টিলিঙা মন্দিৰত আহিছিলোঁ, লগ পালোঁ বাকী আমি অল আছাম ৰাইড এটা কৰি আছোঁ। আই লাভ ফুড চেনেলটো মানে ধৰা এটা মানে মোৰ চেনেল হয় ইউটিউবত, তাতে আমি অল আছাম ৰাইড কৰি আছোঁ। যিবোৰ নতুন চাই আছে সেইবোৰ ক'লোঁ আৰু কথাটো। আৰু গোটেই ধুবুৰীৰ পৰা শদিয়ালৈ আমি অল আছাম ৰাইড কৰি গোটেই অসমবাসীক অসমৰ সৌন্দৰ্য, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, মনোমোহা দৃশ্য দেখাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আহি পাইছোঁ আমি টিলিঙা মন্দিৰ। আকৌ ইয়াৰ পৰা আৰু যাত্ৰা আমাৰ আৰু আগলৈ এনেকৈ পাৰি গৈ থাকিব।